কবিতাৰ শিৰোনাম আকাশী বৰুৱা, এটা প্ৰেমৰ কবিতা। কবি ধ্ৰুৱাৰ্ক চৌধুৰী। পাঠ কৰিছোঁ ধন দাসে। আকাশী বৰুৱা, ভালপোৱাৰ ভোগ জৰা, তুমি হাঁহিলে হিয়াজুৰি নাবাজিবনে প্ৰেমৰ তানপুৰা। দিন দিয়া নিয়াত আকাশৰ পৰা তোমাৰ প্ৰিয় নক্ষত্ৰ তৰা, চকুত চকুত হৈ কেলৈনো পগলা নকৰা পিবলি তোমাৰ প্ৰেমৰ ধতুৰা। হাঁহি এটা বিয়পোৱা ৰঙা ওঠত তোমাৰ আইলাইনাৰ যিদৰে আঁকা, নাহাঁহিলে কেনেকৈ খাপ খাব তোমাৰ ওঠত মোৰ ওঠ বেকা। আঙুলিৰে জুখিম তোমাৰ ওঠৰ ব্যাসাৰ্ধ, ওঠেৰে আঁকিম বৃত্ত, চিকুটেৰে স্পেচিফাই কৰিম কেন্দ্ৰ। ওঠত লিপষ্টিক সনা নাই, কিনো ইমান বেথা, অপ্সৰাত চিনেমা চাম দিয়া গদৰ এক প্ৰেম কথা, লাগিবনো কি লেঠা। কৰদৈ চকলা দিবলৈ আহিবা বাৰীৰ ঢাপত দুপৰীয়া, পিঠিত টপককৈ চুমা এটা খাই সুধিম কেনেকুৱা কেনেকুৱা। তোমাক ভাল পাওঁ আকাশী তৰা, তোমাৰ প্ৰেমৰ ধাৰত মই কিমান ধৰুৱা, দেখিছানে ফুল মৰুৱা কদম তৰুৱা। তেজে ফুটো ফুটো গালত চিকুটি কম আৰ্চিত চাই ল'বা। বুকুত কিতাপ হেঁচুকি কোন পিনে যোৱা, বুকুৰ ভৰকে সহিব নোৱাৰা কিতাপৰ ভৰনো কেনেকৈ সহিবা। ঘৰলৈ উভতোতে নিজা নৈৰ ঘাটত লগ কৰিবা, ধুনীয়া খেল এটি খেলিম ভাকুত কুটাই দিয়া খেল। ছজন কাটাই চুমিব আঁঠুলৈ দাঙিবা আহোঁতে মেখেলা। হাতত নীলপদ্মলৈ কেলেই নাথাকিবা ৰৈ, তোমাৰ বয়স চুম মই পৰহিলৈ। আকাশী বৰুৱা। ভালপোৱাই জানে জানো বয়সৰ নৈ, জানে মাথো গাভৰু নৈ, দিলেই যেনিবা কোনোবাই তোমাৰ সেওঁতাত সেন্দুৰৰ চৈ। তোমাৰ ওঠ আৰু বুকু জুৰি বৈ আছে এতিয়াও অমৃতৰ নৈ। নিদিবানে উৰাই ৰাজহাঁহ হালি মোৰ বুকুৰ মেটেকা চুই, সমগ্ৰ গোপনীয়তাৰ শপত খাই মই যে সাজু আছো তোমাক ভাল পাবলৈ। মোৰ এই মৰম মোৰ এই শপত তোমাৰ বাবেই। ভাৰ্চিটিত লগ পালে শুনালোহেঁতেন তোমাক, চোৱাচোন তোমাৰ চুলিৰ এন্ধাৰতো ইমান জোনাক প্ৰেমৰ কবিতা। পঢ়িলানে লানুই বেংগলী নশূন্যতে পপীয়া তৰাৰ সাধু আৰু নিঃসংগতা। ইঞ্চি ইঞ্চি এখন প্ৰেমৰ উপন্যাস আৰু হৃদয় অবাধ্য সেয়ে মন্দাকান্ত্ৰা। বক্ষ বন্ধনী খুলি উদং বুকুৰে বৰষুণত তিতি আছে বনলতা। কিটছৰ কবিতা পঢ়ি তোমাৰ মেঘ কোমল বুকুত মুখ গুজিও চুপিম দিবা। শ্বেক্সপিয়েৰ পঢ়ি আফেলিয়াৰ বাবে সেউজীয়া খুজিম, তোমাৰ ওঠৰ হেলনীয়া মন্দিৰত প্ৰাৰ্থনা কৰিম দিবা। তোমাৰ চকুত চুমাৰ পৰিৱৰ্তে চকুলোৰে ভেন গগৰ ছবি আঁকিম দিবা। বাবদ মাচুল হিচাপে তোমাৰ শীতল স্পৰ্শ পালে বৰষুণৰ দৰে শুনাম গুণ্টাৰ গ্ৰাছৰ তিনড্ৰাম। বুকুত সাজি দিম সুখৰ দুটা সুউচ্চ স্বৰ্ণমিনাৰ, কলিজাৰ কলা বিথিকাত আঁৰিম তোমাৰ ছবি, আৰু সকলোৰে অজ্ঞাতে সাজিম এটা ডিষ্ট্ৰিক্ট লাইব্ৰেৰী। বিদায় পৰত দি আহিম তোমাক মোৰ বুকুৰ সমগ্ৰ জোনাক, 13 টোপাল চকুলো আৰু 33 কোটি চুমা। আৰু কিতাপৰ সৰু এটা টোপোলা চিঠিৰে জনাবা এতিয়া মাথো তোমাৰেই ঠিকনা। আকাশী বৰুৱা। ধন্যবাদ।